নমস্কাৰ বন্ধুসকল, পুনৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটি নতুন ভিডিঅ'। আশা কৰিছোঁ আপোনালোক সকলোৱে চাগে ভালে আছে আৰু ময়ো ভালে আছোঁ। আৰু আজি মই বহু দিনৰ মূৰত এটা লং ভিডিঅ' লৈ আহিছোঁ। আৰু আপোনালোকে গম পাইছে মোৰ শ্বৰ্টছবোৰ দেখি লৈ, যিহেতু মোৰ নতুনকৈ বিয়া হৈছে, তো মই এতিয়া হাজবেণ্ডৰ ঘৰতে আছোঁ। আৰু আজি মই যাম মোৰ মাৰ ঘৰলৈ, আৰু গৈ থাকিব মাজে মাজে, আৰু আজিও কেইবাদিন যোৱা নাই, আৰু আজি যাম বহুদিন। আজি যিহেতু ছানডে' হয়, অফিচো বন্ধ, তো আজি যাম। আৰু ইফালে মই ৰাতিপুৱা উঠি পেলাই প্ৰথমতে গা পা ধুই ল'লোঁ, আৰু এতিয়া মই ৰেডি হৈ ল'ম যোৱাৰ কাৰণে। কাপোৰ কানিও পিন্ধি ল'লোঁ একেবাৰে গা পা ধুই, আৰু ইফালে মিষ্টাৰে শুই মোবাইল টিপি আছে, আৰু মই এতিয়া পুতুকৈ ৰেডি হৈ লওঁ। তাৰপিছত আকৌ মোৰ কাম এটাও আছে সৰুকৈ, সেই কামটো কৰি লৈ পেলাই তাৰপিছত মই ঘৰলৈ যাম। আৰু আপোনালোকে লাষ্টলৈ ভিডিঅ'টো চাবলৈ নাপাহৰিব, আৰু মই এনেকৈ ভিডিঅ'বোৰ মাজে মাজে দি থাকিম, আৰু আপোনালোকে এনেদৰে ভিডিঅ'বোৰ চাই থাকিব আৰু মৰমবোৰ দি থাকিব। আৰু মোৰ চেনেলটো যদি কোনোবাই প্ৰথমবাৰৰ বাবে ভিডিঅ' চাই আছে, তেতিয়াহ'লে আপোনালোকে মোৰ ভিডিঅ'টো লাইক কৰিব নাপাহৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ, আৰু শেষলৈ ভিডিঅ'টো চাই থাকিব আপোনালোকে। আৰু মোৰ চুলিখিনি যিহেতু একদম তিতি আছে, তো মই সেইকাৰণে অকণমান সময় শুকাই ল'লোঁ চুলিখিনি, আৰু তাৰপিছত অকণমান চিম্পুলকৈ ষ্টাইল কৰি ল'লোঁ। বেছি ষ্টাইল কৰা নাই, আৰু চিম্পুলকৈ অকণমান মেকআপ কৰি ল'লোঁ। আৰু ঘৰলৈ যাম বুলি ক'লে একচুৱেলি একো কৰিবলৈ মনেই নাযায়, আৰু যেনেকৈ থাকি তেনেকৈ যাবগৈ মন যায়। কাৰণ এনেকুৱা লাগি থাকে যে কিবা এটা কৰিব গ'লে দেৰি হ'ব, তো যিমান পাৰোঁ সোনকালে যাবলৈ চেষ্টা কৰোঁ। আৰু একচুৱেলি মোৰ বহুত বেছি দেৰি হৈছিলে, ওলাওঁতে মোৰ একচুৱেলি 11:30 বাজি গ'ল। সেইকাৰণে ভাবিছিলোঁ যে অকণমান সোনকালে যাওঁ। আৰু এইফালে মানুহজনে মৰমতে দিয়া এৰীটো পিন্ধিলোঁ। আৰু মই হৈ গ'লোঁ ৰেডি, আৰু একদম চিম্পুলকৈ ষ্টাইল কৰিছোঁ, আৰু চুলি একদম টিকি আছে যিহেতু মূৰ ধুইছোঁ এতিয়া। আৰু মই একো তেনেকৈ নকৰোঁ ষ্টাইল, কাৰণ ঘৰতহে যাম, বেলেগ ক'তো নাযাওঁ। তো ভালকৈ অকণমান মূৰটো এনেকৈ ক্লিপ এডাল মাৰি লৈছোঁ, আৰু এতিয়া মোৰ কাম এটাও আছে সৰুকৈ, কাপোৰ দিব লাগে এজেগাত চিলাবলৈ কাৰণে। তো তাতে মই প্ৰথমতে কাপোৰখিনি দি ল'ম, আৰু তাৰপিছত মই যাম ঘৰ। এতিয়া মই আৰু মানুহজন যাম, আৰু আম্মা আব্বাও আজি যাব, যিহেতু আমাৰ ঘৰতে সকলোৰে নিমন্ত্ৰণ আছে। আম্মা আব্বা অকণমান দেৰিকৈ যাব, আৰু আপোনালোকক মই আজি দুজন মানুহৰ লগত চিনাকি কৰাই দিম, তো আপোনালোকে চাই থাককচোন। আমাৰ নানী, মৰমৰ নানী, আৰু এইজন হৈছে আমাৰ নানা। এইটো চাল ভিডিঅ'লে চাল। এইকেইটা কাপোৰ মই চিলাবলৈ যাওঁ। প্ৰথমতে কাপোৰখিনি চিলাবলৈ দিম, আৰু তাৰপিছত মই ঘৰলৈ যাম। এতিয়া মই নামি আহিলোঁ তললৈ, আৰু এতিয়া গৈ আছোঁ, আৰু আগে আগে চাওক মাহীয়ে ফোনত কথা পাতি গৈ আছে। আৰু আমি আহি পাই গ'লোঁ ইয়াত চিলাবৰ কাৰণে, কিন্তু যাৰ ওচৰত একচুৱেলি চিলাওঁ আমি, মানুহজনী নাছিলে, আৰু পিছত মাহীৰে বেলেগ কাম এটা আছিলে, তো তাতে মাহীয়ে কামটো কৰাই লৈছে। আৰু মই অকণমান সময় ইয়াতে বহি লৈছোঁ, আৰু মোৰ একচুৱেলি ঘৰ যাবলৈও দেৰি হৈ আছিলে, তো ইয়াতে কামখিনি সোনকালে কৰি লৈছোঁ। আৰু এইফালে মিষ্টাৰে বাহনখন লৈ ওলাই গ'ল, আৰু মিষ্টাৰৰ পিছফালে বহি এতিয়া মই ঘৰলৈ যাম। আৰু ঘৰত যোৱাতে ৰাস্তাতে পৰাশৰ বুলি হোটেলখনৰ পৰা মিঠাই অকণমানো লৈ ল'লোঁ ঘৰৰ কাৰণে, আৰু মিষ্টাৰে যোনটো ভাল লাগিলে মিঠাই সেইটোৱে লৈ ল'লোঁ মই। আৰু সেইকেইটা মিঠাই লৈ পেলাই তাৰপিছত ভাবিলোঁ যে মিঠাইৰ লগত দৈও ভাল লাগে খাবলৈ কাৰণে। তো তাৰপিছতে ওচৰতে দোকান এখন আছিলে, আপোনাৰ বহুত ধুনীয়া দৈ পায়, আৰু কেঁচা আলি বুলি কয় তাতে, তাৰ পৰাই মই চৰু দৈ লৈ ল'লোঁ, কাৰণ চৰু দৈটো খাই মই বহুত বেছি ভাল পাওঁ। আৰু আহি পাই গ'লোঁ মই মোৰ ডেষ্টিনেশ্যন, মানে মোৰ মাৰ ঘৰ। আৰু মাৰ ঘৰত অহাৰ লগে লগে মনটো বহুত বেছিয়ে ভাল লাগি যায়। আৰু মই প্ৰথমতে ঘৰতে সোমাই ল'লোঁ, পিছত মায়ে ফালে অকণমান ৰুমটো চাফা কৰি আছিলে, মানে মুচি আছিলে ৰুমটো, মই তাতে সোমাই দিলোঁ ঘৰতে। কিন্তু অহাৰ লগে লগে মনটো বহুত বেছি ভাল লাগি গ'ল। মই আহি
পাই গ'লো আমাৰ ঘৰ আৰু এই চব আমাৰ মোৰ কলিজা চলিজা সি মাত্ৰ গা ধুই আহিছে আৰু ইমান হেণ্ডচাম লাগিছে নহয়নে বাৰু দেখিবলৈ হয়নে আপোনালোকে কমেণ্ট কৰি জনাবচোন কিমান হেণ্ডচাম লাগিছে তাক একদম চুলি তুলি সি তাক বোলে দেখাত বহুত হেণ্ডচাম লাগি থাকে সি কৈ থাকে আৰু ইয়াত ধুনীয়াকৈ দাঁত আহিলে চাওঁ দাঁত দেখুৱাই দিয়াচোন ইমান ধুনীয়া দাঁত তোমাৰ মুকুতাৰ দৰে ডাঙৰ দাঁত ন আৰু কিবা এটা কৈ দিয়াচোন বহুত দিনৰ পিছত ভিডিঅ'টো দেখিছা যে কৈ দিয়াচোন তুমিও ভিডিঅ' বনোৱা সি লাষ্ট কৰিছে সি ভিডিঅ' চাই বহুত দিনৰ মূৰত আৰু ইফালে কিবা কিবি খোৱাৰ আয়োজন কৰি আছে বাই বনাই আছে আৰু মই সোমাইছোঁহে মাত্ৰ চমু দিয়া আৰু ইফালে কিবা কিবি বনাই আছে মাছ ইফালে বনাইছে পটল ভাজা আৰু এইফালে পটল ভাজি আছে আৰু আহাৰ অকণমান পিছতে মিষ্টাৰৰ কাৰণে ঠাণ্ডা এগিলাচ লৈ আহিলোঁ লগতে মোৰ নিজৰ কাৰণে লৈ আহিলোঁ আৰু প্ৰথমতে খাই ল'লোঁ যিহেতু বহুত বেছি গৰম হয় আৰু তাৰ অকণমান সময় পিছতে আহি পাই গ'ল আম্মা আব্বাহঁতো আৰু বহুত বেছি গৰমত চবৰে অৱস্থা বেয়া হৈ আছিলে আৰু তাৰ পিছতে মই খোৱাৰো যা যোগাৰ কৰি দিলোঁ যিহেতু দেৰিয়ে হৈছিলে আৰু এইখিনি মই বিয়াতে পোৱা প্ৰেজেণ্ট আছিলে আৰু আজি আলহী অহাৰ কাৰণে মই নতুন প্ৰেজেণ্টে খুলিছোঁ আৰু বহুত ইমান ভাল লাগিছে চাওকচোন বাতিকেইটা আৰু বহুত ধুনীয়া বস্তু আছিলে প্ৰেজেণ্টৰ আৰু এইটো হৈছে পটল ভাজা চাওক কিমান ধুনীয়াকৈ ভাজিছে পটলখিনি এতিয়া যিহেতু সন্ধিয়া হৈ আহিলে তো সেইকাৰণে আমাৰ ওচৰতে যিহেতু দুজনী মাহী থাকে আৰু এজনী মাহীৰ ঘৰতে এতিয়া চাহ খাবলৈ মাতিলে আৰু সেইকাৰণে চবে একেলগে বহি পেলাই প্ৰথমতে চাহ খাই আছে ইয়াতে এইফালে আগলৈ এইটো কি হয় তই খাই ভাল পাৱ যা আৰু এইটো চাওক আমফিজ গছ ইমান আমফিজ লাগিছে পকি আছে ওপৰতে আৰু বাই এইফালে আমফিজ পাৰিছে আৰু তলত চাওক কিমান আমফিজ কেঁচা নেকি নে পকা এইটো হৈছে আমফিজ আৰু আমফিজ খাই কোনে ভাল পায়নো বাৰু জনাবচোন কমেণ্ট কৰি আৰু এইটো বহুত মিঠা হয় খাবলৈ কাৰণে পকিলে বহুত মিঠা লাগে আৰু কেঁচা হৈ থাকিলে অকণ টেঙাও লাগি থাকে বাৰু মই খাই চাওঁ মই ভাল পাওঁ খাবলৈ এইকেইটা আমফিজ আমি লৈ লৈছোঁ পাৰি পেলাই ঘৰত লৈ যাবৰ কাৰণে আমপিচ পাৰি মেলি হৈ গ'ল আৰু ইফালে ছেকেণ্ড মাহীজনীৰ ঘৰতো চাহ খাবলৈ মাতিছিলে আৰু যিহেতু বহুত বেছি গৰম হয় আৰু চাহ এবাৰ খালেতো সেইকাৰণে ইয়াত ঠাণ্ডা খাবলৈ দিছে আৰু পোৱালীয়ে চাওকচোন চবৰ লগতে বহি পেলাই ঠাণ্ডা খাইছে আৰু মই অকণমান খাই লৈছোঁ আৰু এতিয়া আম্মা আব্বাহঁত ওলাই গৈছে যাবলৈ কাৰণে এতিয়া ঘৰলৈ যাব আৰু সিহঁত আৰু মই অকণমান সময় পিছতে যাম সন্ধিয়া হৈ গ'ল আৰু মই এতিয়া ৰেডি হৈ ল'লোঁ আম্মাহঁত আগতীয়াকৈ ওলাই গ'ল আৰু মই এতিয়াহে ওলাইছোঁ যিহেতু ওচৰতে আমাৰ ঘৰ ইমান দূৰ নহয় আৰু সেইকাৰণে বেছি সময় নালাগে আৰু মই বাইকতে যাম এতিয়া ৰাতিপুৱা যিহেতু বাইকতে আহিছোঁ আম্মাহঁতে গাড়ী লৈ আহিছিলে তো সিহঁতে আগতীয়াকৈ ওলাই গ'ল আৰু ইফালে আমাৰ পোৱালীয়ে গেম খেলি আছে আৰু সি গেম খেলাত ইমানেই বিজি হৈ আছে সি মোক পাত্তাই দিয়া নাই মোক মিছ কৰিবনে নাই কৈ দিয়াচোন এটা মৰম কৰি দিয়া মোক অকণমান মৰম কৰি দিয়া তাৰ ধান্দাই নাইকিয়া মোবাইলটো পালে তাক আৰু একো নালাগে যিয়ে নহওক মোৰ চুলিখিনিও সি খুলি দিলে মই আকৌ এবাৰ ঠিক কৰি লওঁ আৰু মই এতিয়া ওলাই দিওঁ আৰু এতিয়া মই আহি পাই গ'লোঁ ঘৰ আৰু এতিয়া মই অকণমান ৰেষ্ট কৰিম আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো শেষৰলৈকে চাইছে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিছে সেইটো নিশ্চয় আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু এনেদৰে ভিডিঅ' মই লাহে লাহে দিবলৈ চেষ্টা কৰিম আৰু আপোনালোকে এনেদৰে ছাপোৰ্ট কৰি গৈ থাকিব থেংক ইউ ফৰ ৱাচিং